গুন্ডাগিরি। নমস্কাৰ, এই ফেক্টৰীটো হৈছে মিষ্টাৰ চৌধুৰীৰ। আজিৰ আমাৰ এই কাহিনীটো ফেক্টৰীটোৰ দ্বাৰা জড়িত আছে। এই 2020 বহুত টকা পইচাৰ লছ, বিজনেছ নচলা হৈ গ'ল। হয় লকডাউন, হয় লেবাৰ নাই, মাথায় কামেই নকৰা হৈ গ'ল। বাবু, অ আব্বা, কি লাৰিছা? এইফালে গৈছো। তাতে দুখ পাবা। বাবু, অ আব্বা, তুমি ভালকে পঢ়া। এই ফেক্টৰীটো তোমাৰে হ'ব। ভাইজানতো কথা নুশুনেই। বাবু, এলে বহুত দিনৰ মাল, বহুত জমা হৈ গ'ল। লেবাৰ নাই, কাম চলিব। এইবোৰ হয়, এইবোৰ আমাৰেই। আব্বা, সেইটো ফেক্টৰীত যাবা নাই? হয়, যাব লাগিব। তাতেও লেবাৰ আছে দুটামান। ইয়াত বা কি কৰিছে এইটো ফেক্টৰীত? দৰমহা চৰমহা লাগে নেকি? বাবু যো, গেটখানতো কালাৰ কৰিব লগা আছিল, মামৰে ধৰিছে। বস, বহুত দিন পাৰ্টি কৰা নাই, এটা পাৰ্টি কৰিব লাগিছিল। পাৰ্টি কৰিবি ৰ, ক'তো এটা মক্কেল পোৱা নাই। এটা মক্কেল ধৰিব পাৰিলে তহঁতক মালে ভাতে খুৱাম। অ'কে বস, এই দে এতিয়া মালিচ কৰ, কহাই চাইছা হা? কৰিছো দেখোন। বস, কালি ৰাতিৰ পৰা মোৰ পেটটো ফল হৈ আছে। হে বুফাৰ, চিন্তা নকৰিবি তই। হৰমনমণি আৰু বৰমনমণি ভাত খাই দিবি, একদিনতে ঠিক হৈ যাব। কি বকি আছা? যা দোকানৰ পৰা মোক লাগি প্লেট লৈ আহ। মই যাম বস। দুৱে যোৱা। বস, এক প্লেট লৈ আহিম। যা পইচা আছে জিলবি। মেচটো আনিম। বেছি দেৰি নকৰিবি দেই। যাই কি আহিছো দে। কৈ চাই যাইছা তই, দেখা নাপা নেকি? আই, তুই তোমাৰ পৰা ভুল দেখোন। চাইছে আৰু আমাক ভুল বুলি কৈছে। তে আমাৰ ভুল নেকি? তই বেছি কৰিছ। এতিয়া ৰাস্তা এৰি দিবি নে নেদা? নেদাও, তই কি কৰিবি? য'ত যাবা আছে যা। ই বেছি বকিছে। ইহঁত কোন আব্বা? কি হৈছিল আব্বা? নাই, ইয়াতে মোৰ ফেক্টৰী দোকানত লাগি আছে। আয়া, গেল দে ঠিক নাই। কি হ'লে তহঁতৰ? বস, ঐ প্লেট গৈ। প্লেট খাবি তই? প্লেট আনবা যা, কি অৱস্থা হ'ল? মুখে মুখে কথা কবা এতিয়া। আইও, জাফাৰক বয়াই দিছি। চুপ। বস ইমান জোৰত কিয় চলাইছে? বস, আজি বয়াকে মাৰ খালো, জীৱনতো এনেকুৱা মাৰ খা নাই। বস, তাক এবাৰ আকলা খাবালে চেষ্টা কৰি দিম। পালি ফেলাম তাক। হ'ব, তহঁতৰ বহুত হ'ল, এতিয়া যাওক। বিক্রমক এইবার চাই লওঁ। কোন বিক্রম?
বিক্রম কোন জানা না জানা? চৌধুৰী ডাঙৰ ল'ৰা। কোন চৌধুরী জানা না জানা? জানো বছ জানো। ক'ত ঘর? শুনা বছ, চৌধুৰীৰ ঘৰ হৈছে জিকে অফিচৰ কাষত। চৌধুৰী এজন ডাঙৰ বিজনেছমেন। চৌধুৰী ডাঙৰ দুটা ফেক্টৰী আছে। চৌধুৰী দুটা ল'ৰা। ডাঙৰটোৰ নাম হ'ল বিক্ৰম আৰু সৰুটোৰ নাম হ'ল ঋতু। বাছ এইখিনিয়ে বছ। চৌধুরীর ঘরত যাই তার কোম্পানির যিমান কাগজপত্র আছে গোটাই লৈ আহিবা আৰু নিদিলে তাক গুলি কৰি তাৰ সৰু ল'ৰাক লৈ আহিবা। য়েছ বছ। ভালকে যাবি দে যাতে পুলিচ চুলিচে গম নাপায়। হ'ব বছ। এতিয়া যা, আজি কিন্তু কাম কৰিবই লাগিব দে। অ'কে বছ। চিন্তাই নকৰিবি বছ। বিক্রম এইবাৰ ক'ত খাৰিবি তই? তোৰ বাপেৰেৰ কোম্পানী এইবাৰ মোৰ হাতত। হা, হা, হা। বাবু, আজি আব্বাৰ ফেক্টৰীত গৈ কেনেকুৱা লাগিছে? কি ভাল লাগিছে, কি মজা। বিক্রম, কোৱা আব্বা কোৱা। আমার ফ্যাক্টরিতে মানে বহুত শত্রু হৈ গেছি। হয় নেকি? দুটকা ফ্যাক্টরি না, মানে বহুত অভাৰ আৰু তাৰমানে মই অকলাই চম্ভালিব নোৱাৰা আছো। এতিয়া তুমিও থাকিব লাগিব ফ্যাক্টরিটোত। তুমি এই ঘূৰা ভাকাবিলাক অলপ বাদ দিয়া, এই ফ্যাক্টরি অলপ চাৱা চিতা কৰা। মইনো আৰু কিমান দিন বাচি থাকিম, তো দূৰেৰে হ'ব। এতিয়া বজাৰত যোৱা অলপ বজাৰ কৰি লৈ আহা। দিনকালো ইমান ঠিক নহয়, অলপ চাই চিতি যাবা। এই পইচাটো ল। কলকাতা আহিবা। মোনাখন ক'ত? এই পিছফালৰ খেতিৰ মধ্যে আছে। ঋতু, অ আব্বা, তুমি অলপ টুপি মাৰাচোন, বহুত জেগা ঘূৰি আহিছা। বৰ গৰম, কাৰেণ্টটো নাই। কোন দরজা খোলা আছে, ভিতৰলৈ আহ। তহঁত আমি। তহঁতক কোনে পঠাইছে? হা হা হা, আমাক ৰাজে। কোন ৰাজ? আবে ৰাজক চিনি পোৱা নাই? ৰাজ এই এলেকাৰ গুণ্ডা হয়, গুণ্ডা। কি লাগে তহঁতক? তোৰ অফিচৰ যিমান ডকুমেণ্টছ আছে চব আমাৰ হাতত। আমি এই কি কৰিম? আৱাজ নিদিবি। উঠ উঠ, বহ বহ। ওইরা মুড়ে দাঙিরি। ডকুমেন্টস দিবি না তা? নিদিলে হা হা হা, নিদিলে তোর লড়া খালাস করি। ডকুমেন্ট জি নেদাও। আপা চুপ থাক। কি হয়েছে? আব্বা, বিক্রম, বিক্রম, আব্বা, ওয়া, এই চুপ কোথায় গেছে? ঋতু ঋতু কোনে উঠে লাগছে? রাজর মানুষ। আব্বা, আব্বা। বিক্রম মোক এটা ফোন লগাও। হেল্ল' বিক্রম। হ্যালো, কোন? মই রাজ। তোমাৰ ভাইৰাক লাগে যদি 20 লাখ টকা লৈ ইয়ালৈ আহি যোৱা। মোর ভাই ক'ত আছে আৰু ক'ত যাব লাগিব? তোমাৰ ভাইৰে মোৰ ওচৰত আছে আৰু তুমি ভীম নদীৰ 2 নম্বৰ দলংখনত আহি যোৱা। আৰু নাহিলে তোমাৰ ভাই। ঋতু মই গৈ আছো, মই গৈ আছো।
Yay!